তো হেল্ল' গাইজ, গুড মৰ্ণিং। চ' পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত পুনৰ উভতি আহিলোঁ। আৰু আজি মই গৈ আছোঁ অকলে ফুৰিবৰ কাৰণে। আৰু ফুৰিব গৈ থাকোঁতে বাটতে এটা চিনি পোৱা বস্তু দেখিলোঁ, আৰু হয়তো আপোনালোকেও চবেই চিনি পাব যে বস্তুটো কি। চ' এটা বিশাল এৰিয়াৰ মাজত সেই বস্তুটো মানে ইয়াত উপস্থাপন কৰা হৈছে। চ' গাইজ, এইটো হ'ল আপোনাৰ এইয়া দ্য উইংছ অফ হাজৰিকা। চ' এই উইংছ অফ হাজৰিকাখন যেতিয়া আপোনাৰ ইয়ালৈ আনি আছিলে, মানে শিৱসাগৰত এখন ইয়াত ৰখা হৈছে। চ' যেতিয়া শিৱসাগৰলৈ আনি আছিলে, এইখন আমাৰ নগাঁৱৰ ফালেদি আহিছিলে। চ' আমি নগাঁৱত যিমানখিনি মানুহ আছে নিশ্চয় এইখন দেখিছিলোঁ। আৰু এইখন তেতিয়া সেইটো অৱস্থাত নাছিলে, তেতিয়া এইখন টুকুৰা টুকুৰি কৰি অনা হৈছিলে গাড়ীত। চ' আমি তেতিয়াই দেখিছিলোঁ এইখন। আৰু আজি মই এইফালে গৈ থাকোঁতে ফটককৈ দেখিলোঁ যে এইখন পূৰা ধুনীয়াকৈ ইয়াত ফিটিং কৰি পেলাই লগাই থোৱা আছে। আৰু জীৱনত প্ৰথমবাৰ মই ওচৰৰ পৰা ইমান ডাঙৰ প্লেন এখন দেখিছোঁ। চ' মই সঁচাই বহুত এক্সাইটেড হৈ গৈছোঁ যে ইমান ওচৰৰ পৰা এখন প্লেন দেখিব পাম বুলি কেতিয়াও ভবা নাছিলোঁ গাইজ। চ' থেংক ইউ উইংছ অফ হাজৰিকা। চ' আজি মই প্ৰথম ওচৰৰ পৰা প্লেন এখন দেখিলোঁ, আৰু এইটো এটা বিশাল ইঞ্জিন। আৰু এই প্লেনখনৰ নাম হ'ল এয়াৰবাছ A320। আৰু এইখন প্লেনতেই চাগে এটা টাইমত এইখনত মানুহ উঠিছিলে, এখন চলিও আছিলে। আৰু আজি এখন যিহেতু বিকল, চ' এখন উইংছ অফ হাজৰিকা মানে হাজৰিকা নামৰ মানুহজনে এই প্লেনখন আনিছিলে এটা বিশেষ কাৰণত। আৰু তেওঁ ইয়াত ধুনীয়াকৈ পিলাৰ চিলাৰ লগাই পেলাই গোটেই প্লেনখন ফিটিং কৰিছে। আৰু এইবোৰ খিৰিকী দিয়ে মানুহে বহি বহি আগতে আকাশৰ পৰা মানুহ তললৈ চাই চাই যায়। আৰু আজি ইয়াত মানুহ নাই বৰ্তমান। আৰু এইখন এতিয়া পূৰা ফিটিং কৰি দিয়াৰ পিছতে মানে বিৰাট ধুনীয়া লাগিছে। আৰু এইফালেদি মানুহ সোমাই পেলাই এতিয়া ইয়াত ভিতৰৰ কিছুমান কাম কৰি আছে। আৰু এইখন যিহেতু শুনামতে এখন ৰেষ্টুৰেণ্ট খুলিব। চ' এইটো মেইন এণ্ট্ৰেঞ্চটো, এইফালেদি মানুহ সোমাব। চাওকচোন গাইড, কিমান এখন ডাঙৰ প্লেন এনেকেই লৈ আহি পেলাই ইয়াত এখন ৰেষ্টুৰেণ্টৰ কাৰণে, ধেমালিৰ কথা নহয় কিন্তু গাইজ। আৰু এইটো এটা এণ্ট্ৰেঞ্চ, এইফালেদিও মানুহ সোমাব পাৰিব। আৰু তাত সোধোতে মানুহে কৈছিলে যে এই বিল্ডিংটোৰ পৰা এখন ব্ৰিজ টাইপ আহিব আৰু প্লেনখনৰ লগত কানেক্ট হ'ব। চ' গাইজ, এইটো হ'ল প্লেনখনৰ ফ্ৰণ্ট ছাইডটো। আৰু ইয়াতো এটা পিলাৰ লগাই পেলাই ৰাখি থোৱা হৈছে। যিহেতু মানে প্লেনখন বহুত পুৰণা, চ' চকাবিলাকো ইমান চাগে ষ্ট্ৰং নহয় যে প্লেনখন খাৰা কৰি ৰাখি থ'ব পাৰিব। আৰু তাৰপিছত গাইজ মই আহি গ'লোঁ এটা নতুন জেগালৈ। আৰু এয়া বাগানৰ মাজে মাজে মই গৈ আছোঁ। আৰু জেগাটোৰ নাম হ'ল কাজিৰঙা গল্ফ ৰিজৰ্ট। আৰু ইয়াত আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু এটা বহুত ধুনীয়া পৰিৱেশৰ মাজত এই ৰিজৰ্টখন আছে। আৰু আজি মোৰ লাক বেয়া আছিলে, আৰু ৰিজৰ্টখন যিহেতু বন্ধ আছিলে আজি বিহু বুলি, চ' মই সোমাব নোৱাৰিলোঁ। চ' বাহিৰে মই তাৰপৰা ওলাই দিবলগীয়া হ'ল। আৰু এয়া আহি থাকোঁতে গাইজ এয়া ৰাস্তাত দেখিলোঁ যে সৰু ল'ৰা ছোৱালীকেইটাই চাইকেল তলত চলাই আছে। আৰু আমিও এনেকেই সৰুতে চাইকেল তলত শিকিছিলোঁ। চ' আপোনালোকেও চাগে এনেকেই চাইকেল শিকিছিলে। আৰু এইবোৰ দিন বিৰাট মজা দিন আছিলে গাইজ। আৰু এয়া ৰিজৰ্টখনৰ পৰা অলপ দূৰ আহিলেই আছিলে কাজিৰঙা ইউনিভাৰ্চিটি। চ' মই ভাবিলোঁ যে কাজিৰঙা ইউনিভাৰ্চিটিখনো এবাৰ চাই যাওঁ। চ' এখন এটা বহুত ডাঙৰ কেম্পাছ গাইজ। চ' মই আহি চালোঁ। আৰু যিহেতু ইয়াত বন্ধ আছিলে, চ' মানুহ সোমাব নোৱাৰি। চ' মই বাহিৰৰ পৰাই উভতিলোঁ ঘৰলৈ। আৰু পুনৰ মই সন্ধিয়া ওলাই গ'লোঁ এয়া ৰংঘৰৰ বাকৰিত, যিহেতু ইয়াত এটা ডাঙৰ বিহু ফাংচন পাতিছে। চ' মই যিহেতু শিৱসাগৰত আছিলোঁ, চ' সন্ধিয়া এবাৰ ওলাই গ'লোঁ, ভাবিলোঁ বিহু ফাংচন উপভোগ কৰি আহোঁ। আৰু এয়া চাওক গাইজ, পূৰা মানুহ। যিহেতু আজি বিহুৰ দিন, চ' সকলো মানুহ আহিছে, ওচৰ চুবুৰীয়া যিমানবোৰ মানুহ আছে। আৰু এয়া চাউণ্ড চেক কৰি আছে, যিহেতু আৰ্টিষ্ট আহিব। ত' ইয়াত চাউণ্ডৰ কাম চলি আছে। আৰু বহুত টাইম অপেক্ষাৰ পিছত এয়া আহি ওলালহি আৰ্টিষ্ট, বৰ্ণালী কলিতা, জনপ্ৰিয় কণ্ঠশিল্পী। চ' তেওঁৱে আজি ইয়াত গান গাব। চ' আমি অকণমান টাইম ৰ'লোঁ, ৰৈ পেলাই দুই এটা তেওঁৰ গান শুনিলোঁ। আৰু এয়া পূৰা মুকলি মঞ্চত এয়া তেওঁ গান পৰিৱেশন কৰি আছে। চ' আমি অলপ এনজয় কৰিলোঁ বিহু বুলি। চ' দুটামান গান শুনিলোঁ। আৰু গাইজ, এতিয়া টাইম হৈ গ'ল ঘৰ উভতাৰ। চ' মই এতিয়া আজি ব্লগটো ইমানতে শেষ কৰিলোঁ। আৰু যদি আজি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই গাইজ।